হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কালি শিৱসাগৰৰ পৰা আহি পোৱা অলপ দেৰি হৈ গ'ল, সেইবাবে ভিডিঅ' নকৰিলোঁ আৰু আমি আহি থাকিলোঁহি ডিব্ৰুগড়ত। আৰু আজি দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ। ময়ো চাবলৈ গৈ আছোঁ আৰু লগতে অলপ জগন্নাথ মন্দিৰলৈ গৈ লওঁ, তাৰপাছত আপোনালোকক কি হয় দেখুৱাই আছোঁ। এতিয়া আহি পিনি এই চাহ বাগানখনৰ ওচৰত ৰৈ দিছিলোঁ। ব'লক এতিয়া জগন্নাথ মন্দিৰলৈ বুলি ওলাই গৈ থাকোঁ। আগতে গৈছা নাই জগন্নাথ মন্দিৰ? নাই যোৱা। এইফালে বাগানৰ মাজৰ ৰাস্তা এটাইদি গৈ আছোঁ জগন্নাথ মন্দিৰ। ফাইনেলি হাইৱে পাই গ'লোহি আৰু ৰ'দটো আজি বহুত জোগাকৈ দিছে, সেইবাবে অলপ গৰম উঠি আছে। পাই গ'লোহি গাইছ, আৰু বেছিখন নাই আৰু দেখিয়ে আছোঁ ভালদৰে। ফাইনেলি একেবাৰে ওচৰৰ পাই গ'লোহি, চাওক সেয়া। চাইকেলখন আমি আপোনালোকক দেখুৱাই আছোঁ, তাত গৈ পাই ব'লক। গাইছ ফাইনেলি পাই গ'লোহি আৰু ইয়াতে চাইকেলখন থৈ ল'লোঁ আৰু এতিয়া গামোচাখন লৈ লওঁ। গামোচাখন লৈ আহিছোঁ, গামোচাখন লৈ ভিতৰত সোমাই থাকিম আৰু এইফালে গামোচাখন লৈ ল'লোঁ আৰু এতিয়া ভিতৰত গৈ দেখুৱাই আছোঁ আপোনালোকক, ব'লক। থৈ ল'লোঁ, এয়া চাওক মূৰ্তিবোৰ দেখা আৰম্ভ ইয়াৰ পৰাই, বাহিৰৰ পৰাই। এইফালে এখন গেট, এইফালে বন্ধ কৰি থৈছে, সিফালেদি সোমাব লাগিব। ব'লক গৈ থাকোঁ। আৰু এইফালে চাইডে চাইডে দোকানবোৰ আছে। জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন, গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতোৰ। তাক খুলি ল'লোঁ, এতিয়া ভৰিকেইটা ধুই লৈ ভিতৰত সোমাই গৈ থাকিম আৰু তাত গৈ এতিয়া সুধিছিলোঁগৈ ভিতৰত ফোন নি ভিডিঅ' কৰিব পৰা হ'ব নহয়, আৰু তাত ক'লে যে আপোনালোকে যদি কেমেৰা লৈ আহে তেতিয়া ভিডিঅ' কৰিব নোৱাৰে আৰু ফোনেহেঁতি ভিডিঅ' কৰিব পাৰিব। এতিয়া ব'লক এতিয়া ভিতৰত সোমাই গৈ থাকোঁ। আমি এতিয়া চাৰিওফালৰ পৰা আপোনালোকক দেখাই লওঁ তলতে, আৰু তাৰপাছত ওপৰত গৈ দেখুৱাই আছোঁ। আৰু তলত শিৱ মন্দিৰ বা হনুমান মন্দিৰ এনেকৈ বহুতো মন্দিৰ বনাই থোৱা আছে। আৰু ধুনীয়া ঠাণ্ডা পৰিৱেশ। আমি ওপৰত যাম, ওপৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকে। এতিয়া আমি ওপৰত উঠি গৈ আছোঁ আৰু ওপৰত গৈ দেখুৱাই আছোঁ আপোনালোকক, ব'লক।
এতিয়া আমি অলপ ভিতৰত সোমাই আহিলোঁ আৰু এইফালে চাওক ভিতৰত ইয়াৰ পৰাই জুম কৰি দিছোঁ আৰু নাযাওঁগৈ। আৰু ইয়াত যিখিনি দেখাব পাৰিলোঁ দেখালোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ।